ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্ত উৰিয়ামঘাটত মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ ৰোগৰ সজাগতা সভা সম্পন্ন হয়। কিছুদিনৰ পূৰ্বতে অঞ্চলটোত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এগৰাকী যুৱতী আৰু এটি শিশু মৃত্যু হোৱাত অঞ্চলটোত এক আতংকত থাকিবলগীয়া হৈছে। উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নৱজ্যোতি মাজগাঁৱত এক সজাগতা সভা সম্পন্ন হয়। উক্ত সজাগতা সভাত সৰুপথাৰ প্ৰাথমিক স্বাস্থ্য খণ্ডৰ মেলেৰিয়া বিভাগৰ পৰিদৰ্শক বদন চন্দ্ৰ শৰ্মা, MPW যুগল শইকীয়া আৰু বিদ্যুৎ শইকীয়া, উপ পৰিদৰ্শক হৰেশ্বৰ শৰ্মা উপস্থিত থাকে। শৰ্মাদেৱে উক্ত ৰোগসমূহৰ নিৰাময়ৰ উপায়সমূহ বিশদভাৱে বৰ্ণনা কৰে। এই জ্বৰবিধিয়ে আক্ৰান্তগৰাকীক মানসিক অৱস্থাক প্ৰভাৱান্বিত কৰে। উল্লেখযোগ্য যে বিশেষকৈ কৃষিপ্ৰধান লোকসকলে গাহৰি আৰু গাহৰি গঁৰালসমূহ মানুহৰ বসতিৰ পৰা আঁতৰত আৰু সম্ভৱপৰ হ'লে গঁৰালটো আঁঠুৱাৰে আৱৰি পেলোৱা আৰু সন্ধ্যাবেলা ধূনা দিয়াৰ ব্যৱস্থা উপায় অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে বিষয়াগৰাকীয়ে। উল্লেখ্য যে উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক সন্তোষ গগৈয়ে আঁত ধৰা অনুষ্ঠানত ধনশিৰি মহকুমাৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুভাষ শইকীয়া, উপসভাপতি ৰোহিণী গগৈ উপস্থিত থাকে। সভাৰ অন্তত অঞ্চলটোৰ ৰাইজে লৈ অনা আঁঠুৱাসমূহ ঔষধীকৰণ কৰে। এনকেফেলাইটিছ ৰোগৰ জাপানীজ এনকেফেলাইটিছ ৰোগৰ ক্ষেত্ৰত সজাগতা সভা আয়োজন কৰা হ'ল। উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই এই এনকেফেলাইটিছৰ সন্দৰ্ভত মহকুমাধিপতিৰ যোগেদি মেলেৰিয়া ডিপাৰ্টমেণ্টলৈ স্মাৰকপত্ৰৰ যোগেদি জনায় যে এই অঞ্চলত এই এলেকাত দুজনকৈ সন্দেহবশতঃ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৰ্তমান মৃত্যুবৰণ কৰিবলগীয়া হৈছে। সেয়েহে তেখেতসকলে সজাগতা সভাৰ এটা আয়োজন কৰিছে। আমি তেখেতসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ধনশিৰি মেলেৰিয়া ডিপাৰ্টমেণ্টৰ যি ব্যৱস্থা লৈছে, আজি ঔষধীকৰণৰ এটা ব্যৱস্থা কৰিছে আৰু তেখেতসকলে ৰাইজক সজাগ কৰি তুলিছে যে কিহৰ দ্বাৰা এই বেমাৰবিলাক বিয়পিছে আৰু গাহৰি বা বিভিন্ন ধৰণৰ ধাননি পথাৰত মানে যি মহৰ যি বংশবৃদ্ধি হৈছে, সেই মহৰ পৰা কেনেধৰণে এই বেমাৰবিলাক আমাৰ মানুহৰ শৰীৰলৈ বিয়পি পৰিছে, সেই সন্দৰ্ভত তেখেতসকলে বহল ব্যাখ্যা কৰি দিছে আৰু আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আঞ্চলিক ছাত্ৰ সন্থাক এই সজাগতা সভাখন আয়োজন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত বিভিন্ন জেগাত এনেধৰণে সজাগতা সভাৰ যোগেদি ঔষধীকৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আগভাগ ল'ম। ৰাজকল্প হাজৰিকাৰ ৰিপৰ্ট, দৈনিক গণবাৰ্তা।